নমস্কাৰ বন্ধুসকল, আজি হ'ল ছানডে মানে হ'ল ফান ডে, তাৰমানে মজা কৰা দিন। সকলোৰে ছুটি, আজি কামৰ পৰা চবে ছুটি পাইছে, ৰেষ্ট ল'ব, এনজয় কৰিব। তো আজিও আমি এটা খানাৰ আয়োজন কৰিলোঁ, গাহৰি মাংসৰ খানা। তো লগত দুজনমান ভাইটি আছিল, ভাইটি দুগৰাকী আহিল। এতিয়া আমি গাহৰি কিনিব যাম। তো গাহৰি কিনিব আহিছোঁ এতিয়া দোকানত, গাহৰি লৈ যাম। গাহৰি আৰু ভাতৰ খানা মানে বাহিৰতে বনাম, চাদৰ ওপৰত বনাম। তো একেলগে খাম। তো আপোনালোকে ভিডিঅ'টো চাব, এনজয় কৰক। এতিয়া আমি গাহৰি মাংসৰ কাৰণে ৰেডি কৰি লৈছোঁ গোটেইখিনি বস্তু। পিঁয়াজ, আলু, জলকীয়া, নহৰু, আদা সকলোবোৰ কাটি লৈ লৈছোঁ। অলপ স্পাইচি টাইপত বনাম গাহৰি আজি। তো গেছ লৈ আহিছোঁ, এইটো আমাৰ পিকনিক খোৱা গেছ। এইটো আমি বাহিৰত খানা চানা খাব গ'লে ইউজ কৰোঁ। তো গেছ জ্বলাই লৈছোঁ। এতিয়া প্ৰথমতে আমি গাহৰি মাংসখিনি বইল কৰি ল'ম। এয়া গাহৰি মাংসখিনি আমি বইল কৰাৰ কাৰণে ৰেডি কৰিছোঁ। এয়া বইল কৰাৰ কাৰণে পানী দি দিলোঁ। এতিয়া গাহৰি মাংসখিনি বইল হৈ যাব দিম। আৰু লগে লগে এতিয়া আমি আদা নহৰুখিনি খুন্দি ল'ম। কাটি থোৱা আলুখিনি আমি প্ৰথমতে ফ্ৰাই কৰি এক্সট্ৰাকৈ ওলাই ল'ম। আলু ফ্ৰাই হৈ গৈছে, এতিয়া ইয়াক উলিয়াই থৈ দিম। পিঁয়াজ দি দিছোঁ তেলত। এয়া খুন্দি লোৱা আদা, নহৰু, জলকীয়া গোটেইখিনি দি দিলোঁ। এতিয়া ভালদৰে ইয়াক ভাজি থাকিম, একদম পিঁয়াজ গলি নোযোৱালৈকে ফ্ৰাই কৰি থাকিম। এতিয়া জিৰা গুড়ি দিছোঁ, এয়া ধনিয়া, হালধি পাউডাৰ, নিমখ, টাটা চাউল, নিমখ দি দিলোঁ। নিমখটো আপোনালোকে জানি বুজি দিব। এতিয়া একদম মছলাখিনি সুন্দৰকৈ ফ্ৰাই কৰি ল'ব লাগিব, ভালদৰে মিক্স কৰি দিম। এতিয়া আমি মছলা ভজা হৈ গ'ল, গাহৰিখিনি দি দিলোঁ। এতিয়া আগতে ভাজি লোৱা আলুখিনিও দি দিছোঁ। মাংস ভজা হৈ গ'ল, এতিয়া আমি পানী দি দিম। পানী দি ইয়াক ভালদৰে উতলিব দিম। মাংস ধুনীয়াকৈ উতলি আহিছে, আপোনালোকে দেখিব পাইছে কি ধুনীয়াকৈ উতলি আছে, খুব ধুনীয়া হৈছে। এতিয়া মাংসত মেচকা টেঙাৰ পাত দিম। ঘৰতে মেচকা টেঙা আছে, আপোনালোকে কি কয় নাজানো এইটো পাতক, আমি মেচকা টেঙা বুলি কওঁ। তো মেচকা টেঙাৰ কিছুমান পাত ছিঙি ল'ম, ছিঙি মাংসত দিম। অলপ টেঙা টেঙা ফ্লেভাৰ এটা আহিব, খুব ভাল লাগিব। এইখিনি হ'লে হৈ যাব, আৰু বেছি নালাগে। বেছিকৈ দিলে টেঙা টেঙাটো বেছি হৈ যাব। এতিয়া মেচকা টেঙাৰ পাতখিনি ভালদৰে ধুই লৈ আমি দি দিলোঁ। মাংস আমাৰ ৰেডি হৈ গৈছে, একদম বইল হৈ গৈছে মাংস ধুনীয়াকৈ। এনেকৈ বাহিৰত খানা খাই মজাই বেলেগ। এয়া চাওক, মাংস গ্ৰেভি পূৰা ৰেডি, গ্ৰেভি টাইপ একদম স্পাইচি বনাইছোঁ, খাই খুব ভাল লাগিব। এতিয়া ভাত খোৱাৰ কাৰণে আমি ৰেডি। শুকান মাছৰ চাটনিও আছে লগত। মজা, বঢ়িয়া। মজা না?